हेलो फ्रेंड्स, गुड इभिनिंग। কি খবৰ সকলোৰে? আজি ভিডিঅ'টো সন্ধিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আজি মানে আমাৰ ৰান্ধনি হৈছে এয়া হাজবেণ্ড। এখেতেনো কি বনালে তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু এয়া অকণমানিজনী টিভি চাই আছে, তাইও খেলি আছে। তো সেইবাবে আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিম। আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিছোঁ। তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব। তেনেহ'লে ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া দুইফালে গেছ জ্বলি গ'ল আৰু টাৱা আৰু কেৰাহীও পাতি দিলে। বাকী বস্তুবোৰ সকলোবোৰ আগতীয়াকৈ ৰেডি কৰি থোৱা হ'ল বাৰু। সদায়নো কিমান নিজৰ হাতেৰে খাব। আজি হাজবেণ্ডে ক'লে তেওঁৱে বনাব, ময়ো ভালে পাইছোঁ আৰু বনাওক তেন্তে। তো কি বনাব, কেনেকৈ বনাব আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ। মানে এয়া ডিম ফ্ৰাই কৰি লওঁ, ফ্ৰাই কৰি এইফালে আলু তৰকাৰী দি দিব। বহুতে জানেই এই ৰেচিপিটো আৰু বহুতে নাজানেও। তো সেইবাবে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আগলৈকে। এইফালে আকৌ মই অকণমানিজনীৰ লগত খেলি আছোঁ। যিহেতু আজি মোৰ কাম নাই, এওঁৱে সকলোবোৰ কৰিম কৈছে, সেয়া টাইম পাছ কৰি আছোঁ তাইৰ লগতে। আৰু এয়া তাই হোৱাই নাই নহয়, ডাঙৰজনী বাৰু বাহিৰতে খেলি আছে। আমাৰ এখেতে শাক পাচলিবোৰ ধুনীয়াই বনায়, কিন্তু নিমখ দিবহে নাজানে, সেইবাবে ময়ে নিমখকণ দি দিছোঁ। এইফালে আমাৰ ৰান্ধনীয়ে ইমান ধ্যান দি বনাই আছে, এইফালে ঘূৰিয়ে নাচায়। এনেকুৱা ৰান্ধনী যদি সদায় পোৱা হ'লে, সদায় এনেকৈ বনাই দিয়া হ'লে কিমান আৰাম পালোঁ হ'লে। আৰু যিহেতু ময়ো আজি কেমেৰামেন, সেয়া ময়ো কেমেৰাটো ভালদৰে কৰিব লাগিব নহয়। আৰু এয়া চব্জি উতলিলে, এতিয়া এয়া ডিম দি দিছে, চব্জি হ'বগৈ আৰু বেছি দেৰি নালাগে। এয়া ফাইনেলি চব্জি ৰেডি হৈ গ'ল আমাৰ, আৰু এয়া অকণমানিজনীও হৈ গ'ল।